কৃষ্ণ ধর্ম স্থাপন হেতু প্রভু নারায়ণে যুগে যুগে অবতার করে লেখি হরি 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 হিরোই নাকি কুকরি প্রহ্লাদ উদ্ধার করে কৃষ্ণ ও হরি রইলা হিরোইন কপি প্রহ্লাদ রাখিলা ও হরি হে
হরি বল। হে রাম, গুরুর মুখে পুত্র কথা শুনি দৈত্যপতি প্ৰহ্লাদক মাৰিব হেতু কৰিলে যুগুতি। কৃষ্ণ। শ্ৰীৰাম দিয়াই লন্ত নানা শাস্তি পুত্ৰ প্ৰহ্লাদক। প্ৰহ্লাদে চিন্তিলে মাত্ৰ প্ৰভু কৃষ্ণ। দিলে নানা শাস্তি পুত্ৰ নলবি হৰি নাম। তথাপি প্ৰহ্লাদে বোলে হৰি হৰি ৰাম। এই ৰাম নাম দিলে নানা শাস্তি পুত্ৰ নলবি হৰি নাম। কৃষ্ণ। প্ৰহ্লাদে বোলে হৰি হৰি ৰাম। এই ৰাম নাম জল তনু গাইলে নাম হৰি গাইলে। হে ৰাম, হিৰণ্যকশিপু বোলে প্ৰহ্লাদক চাই ক'ত আছে তোৰ হৰি দে দেখুৱাই। কৃষ্ণ কৃষ্ণ। হে ৰাম, ভবাতু অচন্ত পিতা জগতৰ স্বামী। স্ফটিক স্তম্ভে প্ৰভু দেখো কৃষ্ণ। শ্ৰীৰাম ভকতৰ বাক্য মানি প্ৰভু দেৱ হৰি স্তম্ভতে বেকত হইলে দেখি আৰু ধৰি। স্তম্ভতে বেকত হইলা প্ৰভু নাৰায়ণ, স্তম্ভতে বেকত হইলা। স্তম্ভতে বেকত হইলা প্ৰভু নাৰায়ণ, স্তম্ভতে বেকত হইলা। দেখি আৰু ধৰিলা ধৰিয়া দিলা প্ৰভু নাৰায়ণ, স্তম্ভতে বেকত হইলা। চৰণে পুত্ৰই কৰিল স্তুতি, আমি মুৰবি কাটি প্ৰভু নাৰায়ণ স্তম্ভতে বেকত হইলা। স্তম্ভতে বেকত হইলা।
সেৱা কৰিয়েই প্ৰাৰ্থনা কৃষ্ণ হৰি কল্পতৰু পানী বিল দিহানাম দলটি আমি আন্তরিক ধন্যবাদ জানাচ্ছি